চাৰিওফালে নিস্তব্ধতা, স্তব্ধ ৰাজপথ। ৰাজপথত আৰক্ষী আৰু আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি নিয়ম ভংগকাৰীৰ ওপৰত। শান্তি শৃংখলাৰ লগতে প্ৰশাসনে বান্ধি দিয়া নীতি নিৰ্দেশনা যাতে সকলোৱে পালন কৰে, ইয়াৰে পৰ্যবেক্ষণত আৰক্ষীৰ লোকসকল ব্যস্ত থকাৰ সময়তে যেন ঘটিল সেই অনাকাংক্ষিত ঘটনাটো। ঘটনাৰ স্থান নগাঁও। আৰক্ষীৰ নিৰাপত্তাৰ বেহুফালি নগাঁৱত শনিবাৰে সংঘটিত হয় এক চুৰিকাণ্ড। খ্ৰীষ্টানপন্থীৰ মইনুল হক নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা চোৰে লৈ গ'ল AS02U 4261 নম্বৰৰ গ্লেমাৰ মটৰচাইকেলখন। নগাঁও সদৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 150 মিটাৰ আঁতৰত আৰক্ষীৰ পহৰাক বুঢ়া আঙুলি দেখুৱাই সংঘটিত হোৱা এই চুৰিকাণ্ডই চকু কপালত তুলিছে নগঞা জনতাৰ লগতে আৰক্ষীৰ লোকসকলৰো। আৰু মানে মোৰ গ্লেমাৰ বাইক এখন আছে। আজি ৰাতিপুৱা উঠি দেখোঁ মানে ঘৰৰ ভিতৰতে আছিল, ফটকৈ তাৰপৰা নাই কিয় বাইকখন চালোঁ নাই এই আপোনাৰ এই বেগটো আৰু এই গ্লাছ দুখন পেলাই থৈ গৈছে, ভাঙি পেলাই। লকডাউনৰ সময়ত আপুনি ঘৰতে আছে? মই ঘৰতে আছোঁ। AS02U 4261 মই এজাহাৰ দিলোঁ। কেমেৰা পাৰ্চন মুকুল হাজৰিকাৰ সহযোগত বিশ্বজিৎ দাস ৰিপৰ্ট, BMC নিউজ।